আজিৰ আপোনাৰ ভাগ্য পৰীক্ষা বুলি ক'ব লাগিব, কি আশা? মই এইটো 100% আশাবাদী যে 13 নং চিৰাঙত আমাৰ বিজয় নিশ্চিত। কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি ভাবে আপুনি? প্ৰায় 18,000 ভোটত জয়ী হ'ব লাগে। 18,000। আপোনাৰ মূল যুঁজখন কোনটো দলৰ লগত হ'ব বুলি ভাবে আপুনি? এতিয়া যুঁজ বুলি ক'ব লাগিলে প্ৰায় দলে প্ৰচাৰ ব্যাপকভাৱে চলাইছে। ইয়াততো BPF বা UPPL, BJPও তেনেকুৱা ধৰণৰ তিনিওটা পাৰ্টি মোৰ লগত যুঁজ হ'ব। তেনেকুৱা এটা পাৰ্টি মোৰ লগত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মানে ক'ব পৰা নাযায়। তিনিওটা পাৰ্টিৰ লগতে মোৰ যুঁজখন হ'ব। যদি এই মুহূৰ্তত আপোনাক সোধা হয় আপুনি বিজয়ী হয়, আপুনি জয়ী হোৱাৰ পিছত মানে কেনেধৰণৰ ৰাইজক লৈ আগবাঢ়ি যাব, কি ধৰণৰ? চাওক, আমাৰ প্ৰথম লক্ষ্যই আছিল যে অবড়ো ৰাইজক সুৰক্ষিত ৰখাৰ, ভূমিৰ পট্টা দিয়া, ভাষাৰ অধিকাৰ সাব্যস্ত কৰা। যদি জয়ী হোৱা যায় তেনেহ'লে নিশ্চয় আমি ভূমিৰ অধিকাৰটো প্ৰথমে দিব লাগিব, ভাষাৰ অধিকাৰটো দিব লাগিব, প্লাছ যিখিনি উন্নয়নমূলক কাম সেইখিনি আমি ৰাইজৰ লগত লগে ভাগে একেলগে যিখিনি উন্নয়ন কৰিব লাগে সেই উন্নয়নখিনি কৰা হ'ব।